দেৱালী টিকেট ছাতি লৈ ঘূৰি ফুৰিছোঁ আৰু দেই। বৰষুণৰ বতৰত বম ফুটোৱা আৰু পানীত পইচা যোৱা একেই কথা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। পোনপ্ৰথমে সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা থাকিল। আমাৰ ইমান দেৱালী লগা নাই, তথাপিও সৰু সুৰাকৈ কিনো কৰোঁ চাই থাকক। আমি দুখীয়া মানুহনো কি দেৱালী আৰু এনেই নিয়মটো কৰিছোঁ আৰু বতৰটো বৰ এটা ঠিক লগা নাই, কি গতি দেখাই ঠিক নাই। এয়া ভণ্টিয়ে মই লাইট ফিটিং কৰি আছোঁ, লুকাইছে লাষ্ট দিছে নাই চাই থাকক ভিডিঅ'টো, কৰি লওঁ ডেক'ৰেশ্যনটো, তাৰপৰা আকৌ বনাইছোঁ। গাইজ এয়া লাইটবোৰ লগাই হ'ল, লগালোঁ আৰু আকৌ এতিয়া আমাৰ বৰমাহঁতৰ ঘৰটো দেখাম দেই। এয়া বৰমাহঁতৰ ঘৰটো লাইট চাইট লগাই হৈ গ'ল, এয়া পূৰা আৰু এয়া গছে লগাই দিছোঁ, এয়া গছত লগাই আছোঁ। মিছা ক'লে কিডাল হ'ব, দেৱালীত বম ফুটোৱা আৰু পইচা জ্বলাই দিয়া একেই কথা, আৰু এই বৰষুণৰ বতৰত বম ফুটোৱা আৰু পানী পইচা যোৱা একেই কথা। আমাৰ ইহঁতিকেইটা ক'তো যাব পৰা নাই, হয় নাই? বৰষুণৰ বতৰ, এইজনী কোনো পোৱালিকেইটা যাব পৰা নাই। কুকুৰা এটা পাই গ'লো ডাৱৰীয়া বতৰত, দেৱালী টিকেট। ৰহা নেহি যাতা। বৰষুণৰ বতৰত ছাতি লৈ দেৱালী মনালে কেনেকুৱা লাগিব বাৰু? এইবোৰ বৰষুণ পুৰা দি আছে, ছাতি লৈ ঘূৰি ফুৰিছোঁ আৰু দেই। ক'তো যোৱাই নাই, ইমান বৰষুণ দিছে। বৰষুণৰ বতৰত দেৱালী কি হৈছে নাই? গোটেই বৰষুণ দি আছে, পানী লাইট চাইট জ্বলিছে, আৰু গছৰ লাইটবোৰ আঁতৰাই দিয়ে, কাৰেণ্টৰ শ্বৰ্ট মাৰিব বুলি। কি সুন্দৰ মানে গেলা বতৰ কৰিলে আৰু পুৰা বৰষুণ দি আছে, ছাতি লৈ ঘূৰি ফুৰিছোঁ।